হেল্ল' ফ্ৰেণ্ডছ, এই শাহু বোৱাৰীৰ মাজত ভাত খোৱাৰ প্ৰতিযোগিতা আৰম্ভ হ'ব এতিয়া। কোনে খাব পাৰে, কোনে সোনকালে খাই শেষ কৰিব পাৰে তাৰে প্ৰতিযোগিতা হ'ব এতিয়া। অ'কে, আৰম্ভ কৰা। ইয়াৰ পিছত পানিছমেণ্ট এটা থাকিব, যোনে নেকি হাৰিব। খোৱা, ষ্টাৰ্ট। পানী ঢলা ভাত, আলু পিটিকা, বেঙেনা পিটিকা, বেঙেনা পোৰা, লগতে বিলাহী, পিঁয়াজ, কেঁচা জলকীয়া একদম নিমখেৰে সানি লৈছে। বোৱাৰী আগত গৈ আছে একদম। শাহু মায়ে খাব পৰা নাই, হাঁহি থাকিব পৰা নাই, বৰ্তমান চকু পানী ওলাই গৈছে। মাৰা খাই দিয়া। এই শাহুক দেখিছে না, একদম পানী ঢালি ঢালি ভাত খোৱাত লাগিছে। চৰি, বোৱাৰী পুৰা আহিব নালাগে। ইটো সিটোক চোৱা নকৰিলেই হ'ল, নিজৰ কৰ্ম কৰি যাব লাগে। এই চাওকচোন, বোৱাৰীয়ে ইতিমধ্যে আধা খাই শেষ কৰিলেই ভাত। শাহু পিছ পৰি আছে দেই। শাহু অকণমান জোৰ দিয়া। বোৱাৰীকে একদম পানী ঢালি ঢালি মাৰিছে। তুমি পানী ঢালি দালিখিনিও খোৱা হ'ব। পিছে লগতে বন্ধুসকল, এওঁলোকৰ ভিতৰত যোনে নেকি মানে হাৰিব তেখেতে এটা পানিছমেণ্ট পাব। সেই পানিছমেণ্টটো মানে কি হ'ব আপোনালোকে মানে পিছত গম পাব, ছাৰপ্ৰাইজ থাকিলে এইটো। অকণমান কেমেৰা ফালে চাই দিলে ঢুকি পানী খাইছো। উশাহ লৈ ল'বি আকৌ মাজতে। বোৱাৰী কেমেৰা ফালে চাই দিয়া অকণমান। পানিছমেণ্টটো কি হ'ব বাইদেউ? মায়ে হাৰিলেই। বোৱাৰী পিটিকাও শেষ, ভাতো শেষ। শাহুৰ অৱস্থা চাওঁ, শাহু আধা ভাত থাকিলেই। পিঁয়াজ, পোৰা বেঙেনা, চাওক আমাৰ বোৱাৰী খোৱা হ'ল। বোৱাৰী খতম, বোৱাৰী শেষ, খাই বৈ এদাই। This is the winner, বোৱাৰী মিছ পৰিস্মিতা পৰাশৰ ঠাকুৰীয়া।
আৰু পানিছমেণ্টটো মায়ে পাব দেই হাত দাঙি দিয়া মায়ে হাত নোৱাৰিলি নহয় হাত দাঙি দিয়া আৰু খাবি নহয় হাৰিলোঁ বুলি কয় হাৰিলোঁ বুলি কয় মই জিকিলোঁ বুলি কোৱা মই জিকিলো মায়ে এতিয়া জলকীয়া খাব জলকীয়া খাই দিয়া জলকীয়া কাম পানিছমেণ্ট গোটেইটো খাব আধা কামত খাই দিলে হৈ যাব চুবাই দিয়া পুৰা চুবাই পানিছমেণ্ট এয়া হৈ গ'ল ঠিক আছে